আপোনাৰ মোবাইল ফোনত কেনেকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব চাওক। আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। সম্পূৰ্ণ নোচোৱাকৈ আপুনি একো বুজি নাপাব। চৰকাৰী ঘৰৰ বাবে আৰম্ভ হৈ গৈছে আবেদন প্ৰক্ৰিয়া। প্ৰথমতে আপোনাৰ মোবাইলত থকা প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ ইয়াতে সাৰ্চ কৰিব AWAS। ইয়াত আহি গৈছে, তলত চাওক আৱাজ প্লাছ 2024। ইয়াতে ক্লিক কৰিব। এইটো যেটো আপুনি আৱাজ প্লাছ 2024 ইয়াত এই এপছটো ইনষ্টল কৰিব। ইনষ্টল হওঁতে অলপ সময় ল'ব। ইনষ্টল হোৱাৰ পিছত যিখিনি কাম কৰিব আপুনি সেইখিনি হৈছে গুৰুত্বপূৰ্ণ। আৰু এই আৱাজ প্লাছ যেটো সাৰ্ভে, এই সাৰ্ভেটো এতিয়ালৈকে আৰম্ভ হোৱা নাই, কিন্তু আৰম্ভ হ'ব, কিছুদিনৰ ভিতৰত আৰম্ভ হ'ব। তাৰ বাবে আপুনি আগতীয়াকৈ কি কৰিব লাগিব, আমাৰ এপছটো ইনষ্টল হৈ গ'ল। এতিয়া চাওক ইয়াতে ওপেন আছে, এই এপছটো ওপেন কৰিব। ওপেন কৰাৰ পিছত আপোনাৰ ইয়াত লেংগুৱেজ আহিছে, ইংলিছ আছে, ইংলিছত ক্লিক কৰিব। ইয়াতে ডান লিখা আছে, ডানত ক্লিক কৰিব। তাৰপিছত সাম পাৰমিশ্যন, নেট পাৰমিশ্যন আছে কিছুমান, এই পাৰমিশ্যনটো আপুনি এলাউ কৰিব লাগিব। while using app এলাউ। তাৰপিছত আপোনাৰ ইয়াত চাব সেল্ফ সাৰ্ভে আৰু এছিষ্ট সাৰ্ভে আছে। সেল্ফ সাৰ্ভেত ক্লিক কৰিব। নিজৰ আধাৰ নম্বৰটো টাইপ কৰিব। ইয়াত অথেন্টিকেট ক্লিক কৰিব। অথেন্টিকেট ক্লিক কৰাৰ পিছত আপুনি চাব ইয়াতে এটা ফেচ ডিটেকশ্যন এপ, আধাৰ অথেন্টিকেশ্যন এপ আছে। এই এপছটো আপুনি ইনষ্টল কৰিব লাগিব। আৰু ইয়াতে যেতিয়া আপোনাৰ ফেচখন কেমেৰা সন্মুখত আনিব, এতিয়া চাব গ্ৰীণ হ'ব। গ্ৰীণ হোৱাৰ পিছত আপোনাৰ চকুটো মুদি দিব, ব্লিংক কৰিব। আই ব্লিংক বুলি কয়। এতিয়া ব্লিংক হৈ গ'ল মোৰ। এতিয়া অথেন্টিকেট হৈ আছে, ডাটা লোডিং হৈ আছে। এতিয়া চাওক মোৰ ডিটেইলছটো আহি গৈছে, আপুনি ভেৰিফাই কৰিব আপোনাৰ ডিটেইলছটো। তাৰপিছত এটা পিন সেট কৰিব। আপোনাৰ নিজৰ মতে এটা পিন সেট কৰি ল'ব, 4টা অংকৰ 4 ডিজিট পিন সেট কৰিব। এতিয়া আপোনাৰ লক স্ক্ৰীনটো আহিব। তাৰপিছত যেতিয়া আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব, আৱাজ প্লাছ 2024, ইয়াতে চিলেক্ট ইউৰ ষ্টেট, আপোনাৰ নিজৰ ষ্টেটখন চিলেক্ট কৰিব। তাৰপিছত চিলেক্ট ইউৰ ডিষ্ট্ৰিক্ট, আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আমাৰ কামৰূপ হয়, কামৰূপ ডিষ্ট্ৰিক্টটো মই চিলেক্ট কৰিছোঁ। তাৰপিছত ব্লক চিলেক্ট কৰিব। আমাৰ চমৰীয়া ব্লক হয়, চমৰীয়া ব্লকটো আমি চিলেক্ট কৰিলোঁ। ইয়াৰ পিছত চিলেক্ট পঞ্চায়ত, আপোনাৰ যোনটো পঞ্চায়ত হয় সেই পঞ্চায়তটো আপুনি চিলেক্ট কৰিব। ইয়াত আমাৰ টোপামাৰি আহিছে, টোপামাৰি চিলেক্ট কৰিছোঁ। তাৰপিছত আপোনাৰ যেটো ভিলেজ, গাঁও হয়, সেই গাঁওখনৰ নামটো আপুনি চিলেক্ট কৰিব। ইয়াত চিলেক্ট কৰাৰ পিছত প্ৰচিডত ক্লিক কৰিব। এতিয়া প্ৰচিডত ক্লিক কৰাৰ পিছত চাব ইনফৰমেশ্যন, সাৰ্ভে নট এলাউড ইন ইয়ৰ ষ্টেট অৰ ডিষ্ট্ৰিক্ট, আপোনাৰ ডিষ্ট্ৰিক্টত এইটো সাৰ্ভে এতিয়ালৈকে অনুমতি দিয়া হোৱা নাই। তাৰমানে এই সাৰ্ভেখন অলৰেডি কাম আৰম্ভ হৈ গৈছে, কিন্তু এতিয়ালৈকে মেপিংটো কৰা নাই। 2-4 দিনৰ ভিতৰত এই মেপিংটো হৈ যাব। গতিকে এই আগতীয়া কামখিনি আপুনি কৰি থওক। আৰু কৰি থ'লে নিজে নিজৰ মোবাইলেদি ঘৰত বহি আপুনি কাৰো ওচৰলৈ যাব নালাগে, আপুনি নিজৰ ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানতে। যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।